লাগিছে আমাৰ ফটোশ্বুটত ব্যস্ত হাই এভৰিৱান সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি মই যাব লৈছো মোৰ লগৰজনী ঘৰলৈ তাই ঘৰলৈ আহি আছে আৰু মই তাই বিয়াতে যোৱা মানে মোৰ যোৱা হোৱাই নাই তো আজি যাম ভাবিছো আৰু মোৰ লগৰ এজনীকে লৈ যাম মোৰ আমাৰ ঘৰৰ ওচৰৰে হয় মানে মই অকলে যাবলৈ বেয়া পাইছো গতিকে তাইকে লগত লৈ যাম আৰু আপোনালোককো দেখাই থাকিম কোনফালে লৈ যায় তাহাঁতৰ ঘৰলৈ ঠিক আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মই মানে ড্ৰেছটো পিন্ধিলো আৰু মুখৰ ষ্টাইল কৰিবলৈ আছে এতিয়া কৰি লওঁ ধুনীয়া আছে তাৰপিছত আপোনালোকক লৈ যাম আৰু আৰু আজি মই এইটো বেগ নিছো নতুনকৈ আনিছিলোঁ হাই গাইজ মই ৰেডি হৈ গ'লোঁ আৰু এতিয়া ধুনীয়াছে যাওঁ নহবা বহুত দেৰি হৈ গৈ থাকিব 11টাই বাজিব হ'ল ঠিক আছে তেনেহ'লে যাওঁ এয়া মই আহি আছোঁ আৰু কাপোৰ এযোৰ চিলাবলৈ দিম দি থৈ যামগৈ একেবাৰে নহবা আহিবলৈ ওলাই আহিবলৈকে দিগদাৰ হয় তো এতিয়া গৈ থাকোঁ বহুডোখৰ লগৰজনী ৰৈ আছে তাই মোৰ কেমেৰাত নোলায় কেতিয়াও মই জানো গৰমকৈ আহিছে দেই মই ক'বলৈ যোৱা টাইমত সদায় মানে চেকুৰা চেকুৰি হয় আৰু খং উঠি যায় একদম এই গাইজ আমি গাড়ীত বহি আছো গাড়ী মানে যোৱাই নাই এইটো কাৰবাৰ মই বহুত বেয়া পাওঁ ন আমনি লাগি গৈছে একদম যাব লাগে আৰু আমি তাতে ঘূৰি আহিম যে যোৱাই নাই একদম বৰ্ণালীঘৰলৈ অহা ৰাস্তাটোত মানে খোজকাঢ়ি আহি আছো মই সেইকাৰণে তাহাঁতৰ কাৰণে নাহোঁ খোজকাঢ়িব লাগে বহুত ডোখৰ তাই মিনি ষ্টেডিয়াম ইফালৰ পৰা আহি আছো সেনেকে কৰি মোৰ বেগটো কেনেকুৱা লাগিছে ক'ব দেই কমেণ্ট কৰি এজনে ভিডিঅ' বনাই বনাই আহি আছে আৰু এয়া হৈছে শিৱ মন্দিৰ এটা গাঁৱৰ নামঘৰ হেই গাইজ আমি দুজনী বৰ্ণালী ঘৰ পালোহি আৰু বৰ্ণালী ঘৰ পায়ে মই এটা শহাপহু দেখিছোঁ আচলতে তাহাঁতৰ ঘৰত এইটো পুহিছে আৰু কিমান ধুনীয়া লাগিছে নহয় দেখিবলৈ মই বোলো ভিডিঅ' কৰি ৰাখোঁ আৰু এতিয়া চাহ তাহ খাই একদম বাহিৰত বহি আছোঁ গোটেই তিনিজনী আমি ভাল লাগে এনেকৈ লগ পালে ন বাৰু আৰু মই এখন বৰ্ণালীক মেখেলা দিছিলোঁ তাকে বোলো ভিডিঅ' কৰি আপোনালোকক দেখাই দিওঁ আৰু এতিয়া ভাত দিছে ভাত চাত ধুনীয়াকৈ খাই লওঁ আৰু তাৰপিছতে বাগানলৈ যাব লাগিব আমি এদিন মোলৈ কোনো নাই ৰবা তই ৰৈ আছে বাৰু তোলে ৰৈছে তই ভিডিঅ' মাৰিবি ভাত লৈ ৰৈ থাকিব পাৰি নেকি কৃষ্ণ দেই ভাল লাগে না জমাই মজা লাগিছে খা ভোট জলকীয়া এবকলা ল'লো তই খাই আছো হ'ল নেকি এতিয়া খাই লওঁ ভাত আৰু এতিয়া আমি আহিছো বাগানৰ মাজত ফুৰিবলৈ হা সেই ৰাস্তাটোৱে ভাল লাগে সিফালে যে আছে যে সেইটো ৰাস্তাই ভাল লাগে ঘৰলৈ খৰি কৰি নিব পাৰিম খৰি ফুৰিবলৈ ভাল হ'ব আমি বৰ্ণালীহঁতৰ ঘৰৰ ওচৰৰ বাগান এখনলৈ আহিছোঁ আৰু তাহাঁত দুজনীয়ে পূৰা কথা পাতি আছে আৰু মানে তাহাঁত দুজনীয়ে কিন্তু আজি প্ৰথম লগ পাইছে আগতে লগ পোৱা নাছিলে আজি প্ৰথম লগ পাইছে তথাপিতো তাহাঁতৰ একদম কথা দেখিছেনে মই মানুহৰ এইটোকো বহুত ভাল পাওঁ মানুহ সদায় চবৰ লগতে মিলি থাকিব লাগে যিহেতু মানুহৰ জীৱন দুদিনীয়া গতিকে দুদিনীয়া জীৱনত সকলোৰে লগত মিলি থাকিব লাগে মই সেইটোৱে বিচাৰোঁ আৰু সেইটোৱে আৰু মানে মানুহৰ এইটোকো মই বহুত ভাল পাওঁ মই ভিডিঅ'
ভিডিঅ'বিলাকত মানে মোৰ কথাবোৰ যেতিয়া কওঁ মই আৰু মানে কিছুমান শব্দ মই দুবাৰ তিনিবাৰ কওঁ মই এইটো গুণে বহুত বেয়া আৰু দেই পুৰা কথা পাতিছে বাগানখনলৈ আহিছোঁ কিন্তু বাগানত পাত নাই পাতবোৰ কাটি দিছে এতিয়া আৰু বহাগ মানত চাগে ওলাব আৰু তাকে এতিয়া ফটো মাৰিম আৰু সিহঁতি কথা পাতি আছে সেয়াই আৰু বহুত বতাহ মাৰি আছে মানে এনেকৈ বতাহ চতাহবোৰ মাৰি থাকিলে মানুহৰ গাবোৰ বেয়া হয় আমিও যামগৈ আৰু অলপ পাছতে এতিয়া 3টালৈ 15 মিনিট আছে কেমেৰা ধৰিব লাগে এজনীয়ে ফটো মাৰিছে কেমেৰামেন এয়া এইবিলাক ইউটিউবৰ মানুহ থাকিলে দিগদাৰ গম পাইছা নাই আমাক কমিশ্যন লাগিব গম পাইছা নাই এয়া আমাৰ ফটোশ্বুটত ব্যস্ত ইমান বনাম গাইছে নহয় মোৰ মানে কি কম আৰু দেই নিজে পষ্ট দিব নাজানে তাৰপিছত বনামটো মোক দিয়ে আমি এতিয়া ফটো চটো মাৰি হৈ গ'ল হেৰি দুজনীয়ে একদম পুৰা কথা পাতিলে মোক এৰি পিনি কি কথা পাতিলে নাজানো এতিয়া তহঁতি হাই বুলি কৈ দে মই জাপ মাৰিম মই জাপ মাৰিম এতিয়া হাই এভৰিৱান আমাৰ ফটো চটো মাৰি হৈ গ'ল নিহাৰিকা ফোনত এতিয়া মই ভিডিঅ' কৰিছোঁ তাই মোক ভিডিঅ'টো দি দিব হাই বুলি কৈ দে হাই বুলি কৈ দে হাই এনেকৈ কৈ দে চিঞৰিম নেকি মাছখন পিন্ধিলে ৰপাই মোৰ লাজ লাগে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু প্ৰথমবাৰ চোৱাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ নতুন এটি ভিডিঅ' লগ পাম আজিলৈ আহিছোঁ বাই বাই